School ahem repairing wang nang po lapen. Akimi ahem nang po Rongkut Matikola High School. Non alo makai kethekere kachubayalong mate. Kacharli bohajong si mesen ave pute. Kacharli dunjia phanta aphai komhe ka sonsi thek pon longlong. Pini jang mipo ni phai crazier ni Pholni constituency ke parlo Rongkut Matikola long a founder lapen athan bang atum kaning ripon. Rongkut Matikola High School ningkan plikep an bak dopo. Kedam tang pharokre sirkepra nerkep kepra ke thoma ningkan pen ingpu ponlo. Bonda haswa hut ingpu det pen non puta repairing lang ve pin lang. Ningkan plikep chok det apita non abangke tomona polo. Jongsi tomon kethe kebang lote ahem japrai jiang ring lepen. Non arve ke jang apolo te ahem arve li labji an pindo. Kedo kethan dia phan akisung dokoklo. Lapen non abang high secondary school ta bipon thukok. Konat si kacharli somarapan pado pema pusi kaning ripon. Lasi non amat repairing lapen akimi ahem nang pinang po pusi. Karbiang long autonomous council kacharia tumapan towar chulang ponding lo. Moi এটা নতুনকৈ হিচাপে মই কাৰ্যভাৰ লোৱাৰ কাৰণে মই ইয়াৰ ফাউণ্ডাৰ শিক্ষক হিচাপে আমাৰ লক্ষ্য বাহাদুৰ তামাঙক আমাৰ স্কুলৰ দুৰৱস্থাৰ বিষয়ে যিখিনি অভিযোগ থাকিব এই অভিযোগৰ ওপৰত আমাৰ লক্ষ্য তামাং ছাৰে বহলাই ক'ব। ধন্যবাদ আমাৰ ৰংকুট মাটিখোলা এইচএম ডাঙৰীয়া। মই এই স্কুলত স্কুল ভেঞ্চাৰৰ অৱস্থাৰ পৰাই মই আছোঁ। 86ত এই স্কুলত প্ৰথমতে সোমাইছিলোঁ, তাৰপিছত 91ত প্ৰভিঞ্চিয়েলাইজ হৈছে আৰু এই স্কুলৰ অৱস্থা তেতিয়াৰ দিনতেই এই বিল্ডিংখন নিৰ্মিত হোৱা 91তেই আজি প্ৰায় 40 বছৰমান হৈ গ'ল এই বিল্ডিঙৰ অৱস্থা। আমাৰ কোনো চৰকাৰৰ ফালৰ পৰা কোনো এনেকুৱা নতুনকৈ বিল্ডিং নোপোৱাত বিল্ডিঙৰ অৱস্থা অতি দুৰৱস্থাত আছে। কোন মুহূৰ্তত যদি এটা ভাল ধুমুহা যদি আহি পৰে তেতিয়াহ'লে এই বিল্ডিংটো ভাঙি পৰিব। ইয়াত যিবিলাক ল'ৰা ছোৱালীবিলাকে পাঠদান লৈ আছে সিহঁতৰ জীৱনৰ ওপৰতো এটা মানে ভয়ৰ চিন্তা এটা আহে আমাৰ। আৰু লগতে আমি শিক্ষকতা কৰি আছোঁ আমিও এই বিল্ডিঙত এনেকৈ ধুমুহা বতাহ আহিলে মানে বৰষুণ এটা ডাৱৰীয়া পৰিৱেশ এটা আহিলে মানে আমি ভয় কৰোঁ। আমি বহুত আগৰে পৰা আমাৰ ওচৰৰ কিছুমান লিডাৰসকলক মানে ৰাজনৈতিক লিডাৰসকলক এই অভিযোগবিলাক দিছিলোঁ, তথাপি আমাৰ তেনেকুৱা কোনো নতুন বিল্ডিংবিলাক অহা নাই। বৰ্তমান আমাৰ স্কুল এইবাৰ হায়াৰ ছেকেণ্ডেৰীলৈ উন্নত কৰা হৈছে। এতিয়া ইয়াত বিল্ডিঙো নাই। আগষ্টৰ পৰা ইয়াত এই নতুনকৈ এডমিশ্যনো হ'ব। এতিয়া গতিকে চৰকাৰৰ ফালৰ পৰা আমি এইটোৱে অনুৰোধ জনাওঁ যে অতি সোনকালে আমাক ইয়াত বিল্ডিঙৰ ব্যৱস্থা কৰি দিব লাগে আৰু আমাৰ এই পুৰণা বিল্ডিংবিলাকো যাতে যেন মেৰামতি কৰি দিব পাৰে, মেৰামতি কৰি দিয়ে সেইলৈ চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ এটা থাকিল। ধন্যবাদ।